আজি আমি এই ভিডিঅ'ত ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ ভাৰতৰ ৰাজনৈতিক দলৰ পাৰ্ট 2 গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম আৰু এইবোৰ MCQ আপকামিং 2027ত ফাইনেল এক্সামত বহুত ইম্পৰ্টেণ্ট হ'ব। প্ৰশ্ন 1, একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। এনচাৰ হ'ব চি, চীন দেশ। প্ৰশ্ন 2, ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কি? আৰু এইটো আমি সকলোৱে জানো, ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। এনচাৰ হ'ব এ। প্ৰশ্ন 3, ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কেতিয়া জন্ম লাভ কৰিছিল? উত্তৰ হ'ব চি, 1885 চনত। প্ৰশ্ন 4, কোনজন অৱসৰপ্ৰাপ্ত ICS বিষয়াৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্ম লাভ কৰিছিল? উত্তৰ হ'ব বি, এলেন অক্টেভিয়ান হিউম। তোমালোকে যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ পিছত দিয়া আছে যে প্ৰশ্ন 5, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? চি, উমেশ চন্দ্ৰ বেনাৰ্জী। প্ৰশ্ন 6, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল? এইটো বহুত ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব ডি, বোম্বাইত। প্ৰশ্ন 7 দিয়া আছে ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দলটো কি? এনচাৰ হ'ব বি, মুছলিম লীগ। প্ৰশ্ন 8, মুছলিম লীগ দলৰ জন্ম কেতিয়া হৈছিল? চি, এনচাৰ হ'ব চি, 1906 চনত। প্ৰশ্ন 9, 1922 চনত জন্ম হোৱা দলটো কি? উত্তৰ হ'ব বি, স্বৰাজ পাৰ্টি। আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়, 2020 চনত আহিছিলে এইটো প্ৰশ্ন। 10 নম্বৰ হ'ব ভাৰতৰ ইতিহাসত প্ৰথমটো বাওঁপন্থী দলৰ কেতিয়া জন্ম হৈছিল? উত্তৰ হ'ব বি, 1924 চনত। প্ৰশ্ন 11, ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কিমানটা ৰাজনৈতিক দলে অংশ লৈছিল? উত্তৰ হ'ব এ, 50ৰো অধিক দলে। এইটোও বহুত ভেৰি ইম্পৰ্টেণ্ট হয়। তোমালোকে বহীত ভালদৰে লিখি লোৱা আৰু তোমালোকে এইটো ফাইনেল এক্সামত পাবা। প্ৰশ্ন 12, হিন্দু মহাসভাৰ জন্ম কিমান চনত হৈছিল? উত্তৰ হ'ব চি, 1916 চনত। প্ৰশ্ন 13, স্বৰাজ পাৰ্টিয়ে কাৰ নেতৃত্বত জন্ম লাভ কৰিছিল? উত্তৰ হ'ব এ, চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত। ইয়াৰ পিছত দিয়া আছে প্ৰশ্ন 14, ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত গঢ় লৈ উঠা সাম্যবাদী গোটটোৰ নাম কি আছিল? উত্তৰ হ'ব বি, ছ'চিয়েলিষ্ট ফ'ৰাম। প্ৰশ্ন 15, ভাৰতবৰ্ষৰ এটা উল্লেখযোগ্য আঞ্চলিক দলৰ নাম লিখা। উত্তৰ হ'ব এ, আকালি দল। প্ৰশ্ন 16 দিয়া আছে ভাৰতৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি? উত্তৰ হ'ব বি, DMK, মানে দ্ৰাবিড় মুনেত্ৰা কাঝাগম। প্ৰশ্ন 17 দিয়া আছে আঞ্চলিক দলৰ সোণালী যুগ বুলি কোন সময়ক আখ্যা দিয়া হৈছিল? উত্তৰ হ'ব 90ৰ দশকক। 18 নম্বৰত দিয়া আছে ভাৰতবৰ্ষত পোনপ্ৰথম কিমান চনত মৰ্চা চৰকাৰ গঠন হয়? এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকে ক্লাছ 9তো নহয়, ক্লাছ 10তো পাবা। উত্তৰ হ'ব চি, 1977 চনত। তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তেনেহ'লে তোমালোকে নতুন ভিডিঅ' পাই থাকিবা। প্ৰশ্ন 19ত আছে কাৰ নেতৃত্বত ভাৰতত মৰ্চা চৰকাৰ গঠন হৈছিল? উত্তৰ হ'ব বি, মৰাৰজী দেশাই। প্ৰশ্নত 20ত দিয়া আছে ভাৰতীয় জনতা পাৰ্টিয়ে একক সংখ্যাগৰিষ্ঠতাৰে কাৰ নেতৃত্বত পোনপ্ৰথমে চৰকাৰ গঠন কৰে? এই নম্বৰত দিয়া আছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, বি আছে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত, চিত আছে ওপৰৰ এটা নহয়, ডিত আছে দুয়োটাই হয়। উত্তৰ হ'ব এ, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত। প্ৰশ্ন 21, ভাৰতীয় জনতা পাৰ্টিয়ে একক সংখ্যাগৰিষ্ঠতাৰে কেতিয়া পোনপ্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰে? উত্তৰ হ'ব বি, 2014 চনত। প্ৰশ্ন 22, বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা।
উত্তৰ হ'ব চি আমেৰিকা আৰু ইংলেণ্ড। ইয়াৰ পিছত 23 নম্বৰ প্ৰশ্ন আমি চাওঁ কি আছে। ইয়াৰ পিছত প্ৰশ্ন 23 নম্বৰত দিছে অসমৰ এটা শক্তিশালী আঞ্চলিক দলৰ নাম উল্লেখ কৰা। উত্তৰ হ'ব এ অসম গণ পৰিষদ। প্ৰশ্ন 24 অন্ধ্ৰ প্ৰদেশৰ আঞ্চলিক দলটোৰ নাম কি? এত আছে আকালি দল, বিত আছে তেলেগু দেশম, চি আছে শিৱসেনা, ডি আছে ওপৰতে নহয়। উত্তৰ হ'ব তেলেগু দেশম। প্ৰশ্ন 25 দি ইণ্ডিয়ান এছ'চিয়েশ্যন কি আছিল? উত্তৰ হ'ব বি নম্বৰ সংগঠন। প্ৰশ্ন 26 ভাৰতীয় সাম্যবাদী দলটো কাৰ আদৰ্শক কেন্দ্ৰ কৰি জন্ম লাভ কৰিছিল? উত্তৰ হ'ব এ কাৰ্ল মাৰ্ক্সৰ আদৰ্শক কেন্দ্ৰ কৰি। ইয়াৰ পিছত প্ৰশ্ন 27 দিয়া আছে ভাৰতৰ পঞ্চম ৰাজনৈতিক দলটো কি? উত্তৰ হ'ব বি ভাৰতীয় সাম্যবাদী দল। ইয়াৰ পিছত আমাক দিয়া আছে প্ৰশ্ন 28 নম্বৰত ছ'চিয়েলিষ্ট ফৰাম আৰু কৃষ্ণ মজদুৰ পাৰ্টি লগ লাগি গঠন হোৱা দলটো কি আছিল? উত্তৰ হ'ব বি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি। ইয়াৰ পিছত প্ৰশ্ন 19ত দিয়া আছে কিমান চনৰ পৰা আমাৰ দেশত বিৰোধী দলৰ ভূমিকা স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়? এত দিয়া আছে 1975 চনৰ পৰা, বিত দিয়া আছে 1977 চনৰ পৰা, চিত দিয়া আছে 1988 চনৰ পৰা, ডি আছে ওপৰৰ এটাও নহয়। উত্তৰ হ'ব বি 1977 চনৰ পৰা। প্ৰশ্ন 30 নম্বৰত দিয়া আছে কিমান চনৰ পৰা কিমান চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ভাৰতীয় কংগ্ৰেছে শাসন কৰিছিল? উত্তৰ হ'ব চি 1947 চনৰ পৰা 1967 চনলৈ। প্ৰশ্ন 31ত দিয়া আছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সটোৰ নাম কি? উত্তৰ হ'ব চি NDA। প্ৰশ্ন নং 32ত দিয়া আছে মহাৰাষ্ট্ৰৰ আঞ্চলিক দলটোৰ নাম কি? এত দিয়া আছে শিৱসেনা, বি দিয়া আছে নেশ্যনেল কনফাৰেন্স, চি আছে মুক্তি মৰ্চা, ডিত আছে DMK। উত্তৰ হ'ব এ শিৱসেনা। প্ৰশ্ন নম্বৰ 33ত দিয়া আছে ঝাৰখণ্ডৰ আঞ্চলিক দলটো কি? উত্তৰ হ'ব চি মুক্তি মৰ্চা। এইটো বহুত ভেৰি ইম্পৰ্টেণ্ট। এইটো ভিডিঅ'ত ইমানেই আছিলে। ইয়াৰ পিছত কোনটো লেচনৰ MCQ লাগে তোমালোকে কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।